আঠুকাইবলৈ দিছো তই আঠুকা দুখটো কওক কি হৈছে চাওকচোন ই মোৰ গাৰ ওপৰত হাত উঠাই দিলে নিজৰ বুলি মই এজনৰ গাত হাত উঠাইছে নে ই মোৰ গাৰ ওপৰত উঠিছে এই মানুহটো আজি কি হৈছে ঐ চা আপুনি পাতকচোন কলৈ গ'ল হে মানুহটো বাহিৰতে আছে দেখোন আতনিয়াৰ আজি আপুনি ইমান চিঞৰি আছে কি লাগে আপোনাক চা মোক কওকচোন আপোনাক কি লাগে কি হৈছে তোৰ আমি দুটা মানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোহে চাই বাই বাই চিঞৰ মাৰি দে কি লাগে আপোনাক চা পাতক লেটিপেটি মোৰ কি ৰেছপনচিবিলিটি দায়িত্ব মোৰ ৰেছপনচিবল আপুনি 7 দিনলৈ ওলাই যাম বাৰ 7 দিনলৈ নালাগে অকমান সময় কাৰণে তুমি কি কৈছা ৰেছপনচিবিলিটি থাকিব পাৰিবানে আছো ঠিক আছে আজি ইখন নানিলে চাই ইয়াম মামাখন লৈ আহিলে আজি ইয়াম মামা লৈ যাম খঙত আহিছে নেকি চা লাহৰ পিপিটাই ঘূৰি ফুৰে জানা তোমাক এখন আগতে কেতিয়াও ইয়াত দেখা নাই মই সৰস্বতী পূজাহে ওলাও যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত অকলে তুমি আমাৰ কোনো বয়ফ্ৰেণ্ড নাই জানা ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন এতিয়াতো এপাক ফুৰাই আনিব পাৰে চা ছাৰ